हेलो नमस्कार अस्सलामु आलाइकुम কি খবৰ আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালে মোৰো পিছে ভালে আপোনালোকৰ দুৱা আশীৰ্বাদত আশা কৰিছো ভিডিওটো হেখলৈকে চাব এতিয়া মই গৈ আছো কলেজ আজি আমাৰ আছিল লাষ্ট এক্সাম সো ভাইটিয়ে মোক কলেজত ড্ৰপ কৰিবলৈ দি গৈ আছে চাইছে এতিয়া আমি পাই যাম বজাৰ প্ৰতি তো দেখিছে বজাৰ প্ৰতি পাই গলো তাৰ পিছত কলেজত আৰু ভিডিও নকৰো কাৰণ হদাহদা দেখাই থাকিলে আপোনালোকে বৰ হৈ যাব সো আমি এক্সাম দি উলালো এতিয়া উৎপল দা আৰু ৰজনী টু চাইছে হাই দি আছে এসআই জুনমণি ৰাভাৰ হৈ দুই এখাৰ কথা ক'ব আমাৰ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা এটো চাই থাকিব নমস্কাৰ সদৌ অসম আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই শ্ৰী উৎপল হাজৰিকাই সমুখ অসমবাসীক শৈক্ষিক অভিনন্দন জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতেই সদ্যপ্ৰয়াত অসম আৰক্ষীৰ সাহসী মহিলা আৰক্ষী বিষয়া জুনমণি ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ ইয়াৰ সমান্তৰালভাৱে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰে কিয়নো চৰকাৰৰ এইখিনিত কৰণীয় বহুত কেৱল দুই এজন আৰক্ষী বিষয়াক অদলা বদলি কৰি দায়িত্ব সামৰিলেই নহ'ব তেনে কৰিলে বহুতো ৰৌবৰালী আইনৰ সুৰুঙাৰে সাৰি যাব পাৰে ইয়াৰ লগতে লখিমপুৰৰ সুনাম নষ্ট কৰা নকল সোণ জাল নোটৰ এই দুষ্ট চক্ৰটোক পুলিয়ে পোখাৰে সৈতে উভালিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ জয়টো সদৌ অসম আইন ছাত্ৰ সন্থা আৰু এফালে আমাৰ বাইদেৱে টাটা দিবলৈ গৈ চেণ্ডেলে খুলি গ'ল সো এতিয়া আমি আহি গ'লো ত্যাগ ক্ষেত্ৰত আহি কিবা এটা ইয়াত খাম বুলি ভাবিছোঁ ফুড কোৰ্ট নতুনকৈ কিবা এটা খুলিছে চাব আৰু আপোনালোকক দেখাই থাকিম আপোনালোকেও শেষলৈকে চাই থাকিব ভিডিঅ'টো চাইছে আতিফা আৰু সুমি আহি আগতে আহি ৰখি আছে কাৰণ আমি ভিডিঅ' কৰি আছোঁতো সো আমাৰ অলপ লেট হয় এইফালে আহি এটি ৰখিছে সেই আৰু দুজন মুজাহিদুল আৰু মিনহাজ এইফালে ফাৰ্জিনা চাইছে এইটো ফুড কোৰ্ট লিখা আছে এইটো দেখাই আছোঁ আপোনালোকক আৰু সকলোখিনি অলপ অলপ দেখাবলৈ চেষ্টা কৰিম থুলমূলকৈ হ'লেও দেখুৱাম এয়া ফুড কোৰ্ট আৰু পিছফালৰ গছজোপা চাইছে কিমান ধুনীয়া লাগিছে মইতো এটা ফটোও মাৰি আনিছোঁ এইটো এতিয়া আমি তাত যাম অলপ অলপ গৰম লাগিছে কিন্তু বতৰটো আকৌ ডাৱৰীয়া হ'লেও গৰম লাগিছে বহুত সেইফালে এতিয়া আমি গৈ আছোঁ এতিয়া আমি নিজেই চিট লৈ এইফালে এতিয়া আৰাক খুলিছেহে আমি বহুত জলদি আহিলোঁ এতিয়া দোকানবোৰ খুলিছে এয়া চাইছে ব্ৰেড বাস্কেট এইটোৱে দেখিবলৈ অলপ মোৰ ওচৰত ভাল লাগিছে কিন্তু ইয়াৰ পৰা একো নাখাওঁ আজি বেলেগ এদিন খাম এইটো অলপ উঠাই দিছোঁ আৰু আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি দিছোঁ এইটো ইয়াত কি লাগে চব আছে বাৰ্গাৰ পিজ্জা পৰা লৈ প্ৰেষ্টিজ সকলোখিনি আছে এইটো কেকৰ পৰা লৈ চব আছে চাই আছে মই অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো চাই এফালে কফি মেচিনটো আছে কফি ইয়াতে বনাই দিব আৰু আমি একো নাখাওঁ আমি কিবা এটা খাম আৰু বেলেগ এটাৰ পৰা খাম ইয়াৰ পৰা একো নাখাওঁ তো চাইছে আতিফা এই মিনহাজ হাই দি আছে এইফালে এতিয়া আমি খাবলৈ বহিলোঁ অৰ্ডাৰ এতিয়ালৈকে দিয়া হোৱাই নাই ডিছকাশ্যন চলি আছে এইটো আতিফা বাইদেৱে জানো কি ভাবি আছে অলপ চিন্তা যেন লাগিছে চবেই কোৱাৰ কাৰণে অলপ হাই এটা দি দিলে ইয়াত চাইছেই এইটো খুলিছেহে এতিয়া চব চিজিল কৰি আছে ইডলি ডোচা চব পোৱা যায় ইয়াত এইটো চাইছে ইণ্ডিকেটিং কিবা এটা লিখা আছে গমেই নাপালোঁ ভালকৈ উঠাবলৈ নহ'ল এইটো ব্ৰেক বাস্কেটটোহে ভাল লাগিছে মোৰ আৰু আমি এতিয়া খাম চুপাং এইখনৰ পৰা খাম কিবা এটা ইয়াতে অৰ্ডাৰ দিম মানে ইয়াত নিজৰ লাইনটো নিজে আহি মানে হেৰি কৰে এইটো চাইছে ইয়াৰ অলপ অলপকৈ উঠাই দিছোঁ সকলোখিনি এই চাইছে এতিয়া খুলিছে যে চাফা কৰি আছে এইবোৰ আমি বহুত জলদিয়ে আহিলোঁ তো এইটো এইখিনি জেগাতে আমাৰ বহুত কিবাকিবি হয় মেলা পৰা আদি কৰি সকলোখিনি ইয়াতে পাতে এইটো চাইছে ত্যাগ ক্ষেত্ৰ মীনা বজাৰৰ পৰা লৈ কিবা মিটিং মাটাং সকলোখিনি ইয়াতে হয় এইটো চাইছে এতিয়া আমি ইয়াত বহি লৈছোঁ অলপ মুজাহিদুলে অলপ ভিডিঅ' কৰি দিলে চাইছে এতিয়া তাকো উঠাব লাগে সেই বুলি মই কেমেৰাটো ধৰিলোঁ এইটো আমাক দিলে এতিয়া আমি অৰ্ডাৰ দি দিছিলোঁ
এতিয়া চাওমিন ভেজ চাওমিন খাম এইটো আৰু কিনো দেখুৱাম সেইকাৰণে অলপকৈ দেখাই দিলোঁ আৰু স্প্ৰাইটো খালোঁ এফালে চাওমিন 3 প্লেট অৰ্ডাৰ দিছিলোঁ ইমান খাবলৈ মন নাই চ' আমি এতিয়া ভগাই ল'লোঁ ভগাই লৈ এতিয়া আমি খাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ইয়াত নতুনকৈ খুলিছে যিহেতু আপোনালোকেও যাব পাৰে তাৰপিছত আমি খাই বৈ ওলাই আহি গৈছিলোঁ এইটো এতিয়া আমি যাম ঘৰত আহিবলৈ ৰেডি হৈ গ'লোঁ এইটো আতিফাই সকলোৱে ডিছকাছ কৰি আছে কোনে কোন কিহত উঠি যাব আৰু কোন কাৰ লগত যাব মই আৰু ফাৰ্জিনাটো একেলগেই যাম ইহঁতে বাছত যাব চাগে চ' এতিয়া আমাৰ হাই গাইজ স্মাইল উইথ তছলিমা চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই এইটো মুজাহিদুলে 2 এষাৰ ক'লে মোৰ হৈ এইটো চাইছেই আৰু দুই এটা ফটো এড কৰি দিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু কমেণ্ট কৰি জনাব আমাক কেনেকুৱা লাগিল বাই